মৰ্নিং আৰু মই উঠি কেনে মই আহি গ'লোঁ আৰু আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ডেইলি ব্লগৰ প্ৰথমটো ভিডিঅ'লৈ। আৰু গাইছ পোনে উঠিলোঁ, বাকী দাঁত ব্ৰাছ কৰিলোঁ, বাকী দেখিছে আৰু লগতে মোৰ বেমাৰ চেমাৰ হৈ আছে আৰু এতিয়া গাইছ হৈ গ'ল মোৰ চাহ খাব, বাট দেখুৱাই আছোঁ আপোনালোকক। আৰু এয়া গাইছ ৰাতিপুৱা চাহ আহি গ'ল, এতিয়া মই খাই লওঁ। আৰু গাইছ পূৰা গৰমটো দেখিছে, একদম চাওক পূৰা একদম টুকটুকীয়া ৰ'দ দিছে আজি, মানে চেছ আৰু গাইছ আজি চেছ গাইছে। আৰু গাইছ মই যে ডেইলি ভিডিঅ' যে মানে ষ্টাৰ্ট যে কৰিছোঁ, বাকী ধুনীয়া ধুনীয়া ভিডিঅ' দিব আপোনালোকক, মানে লাইফষ্টাইল ব্লগ আৰু তাৰ লগতে ক'ৰবাত যামো, গতিকে আপোনালোকে চাই থাকিব। কাৰণ মাতটো ভালকৈ অহা নাই গাইছ, পূৰা চৰ্দি লাগি আছে বুজিছা নে গাইছ, হা দেখিছা। আৰু গাইছ হৈ গ'ল মোৰ চাহ খোৱা, আৰু চাহ এটা খাই পেলাই যাই ভৰাই দিছোঁ মোৰ শিখৰ। আৰু এটা কথা কৈছোঁ, মই মোৰ শিখৰক লৈ যাতে কোনো যাতে একো নোকোৱা, নহ'লে মই গেং লৈ যাম মই তহঁতৰ ঘৰত। তাৰ লগতে গাইছ এইটো আমাৰ নতুন ঘৰ, মানে বনাই আছোঁ আৰু এই এটা ৰুম আৰু সেইটো হ'লে এটা ৰুম এটা আছে আৰু দেখুৱাম কেতিয়াবা আপোনালোকক ভিডিঅ'ত মই। আৰু এইখিনিতে যিকেইটাই মোক মানে বেয়া বেয়াকৈ মানে কমেণ্ট কৰি থাকে সেইকেইটাক মই এটা ধুনীয়া এটা গিফ্ট দিছোঁ আজি। এইটো ল, এইটো। আৰু গাইছ বহুত সময় গাইছ অন্তত মানে মই বঢ়িয়াকৈ উঠি পেলাই ফ্ৰেছ হৈ বঢ়িয়াকৈ চাহ এটা খাই দেখালোঁ আপোনালোকক। আৰু এতিয়া পূৰা কাপোৰ চাপোৰ সলকাই দিছোঁ কাৰণ গৰম পৰি আছে বহুত। আৰু এতিয়া মই খাবলৈ লৈছোঁ ভাত, আৰু আজি ভাতৰ লগত কি আছে সেইবোৰ আপোনালোকক দেখুৱাওঁ ব'লক। আৰু আজি গাইছ ভাতৰ লগত বিশেষ বেছি একো নাই, এয়া হৈছে দালি, এয়া আলু পিটিকা, এয়া বুট ভাজি আৰু আলু ভাজি আৰু এই ভাত, এইখিনিয়ে গাইছ। এতিয়া গাইছ মই খাই লওঁ আৰু খোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। আৰু গাইছ বহুত টাইম ৰেষ্ট ল'লোঁ কাৰণ যিহেতুকে মোৰ বহুত বেমাৰ হৈ আছে। আৰু তাৰ লগতে এতিয়া মই গৈ আছোঁ মানে ফাৰ্মাচীত যাম, ফাৰ্মাচীত গৈ পেলাই অকণমান মানে মূৰটো বিষাই আছে, জ্বৰ উঠি আছে আৰু চৰ্দি লাগি আছে, অকণমান কিবা লৈ আহোঁ মই। আৰু বৰ্তমান গাইছ মোৰ লগত আছে এই মানে 50 টকাটোৱে, আৰু 50 টকাটোৰ কিখিনি পাওঁ চাই লওঁ, চাই পেলাই যিখিনি পাওঁ সেইখিনি লৈ আহিম। আৰু তেন্তে গাইছ এইখিনিয়ে, ভিডিঅ'টো চাই থাকক আৰু তাত গৈ পেলাই যদি দেখুৱাব পাৰোঁ তেতিয়াহ'লে অকণমান চকটো আপোনালোকক দেখুৱাম, আৰু দেখুৱাই পেলাই তাৰপিছত ডাইৰেক্ট মানে ঘৰত গুচি আহিম। কাৰণ ৰ'দ দেখিছে একদম পূৰা ৰ'দ দেখিছেনে, একদম ৰ'দ চাওক, একদম মাথা নষ্ট হৈ যাব গাইছ। তেন্তে গাইছ এতিয়া মই গৈ আছোঁ মই দোকানত লাহে লাহে, কাৰণ যিমান ৰ'দ আৰু তাৰ লগত মোৰ বেমাৰ। আৰু গাইছ তাৰ লগতে মই ডাইৰেক্ট মই আহি গৈছোঁ মই আমাৰ বাইদেউহঁতৰ ঘৰত, কাৰণ ইয়াতে মানে বাইদেউহঁতে মানে বাতি গাড়ী আছে, মানে কাপোৰৰ বাতি কেৰা বুলি কৈছে, সেই গাড়ী আছে তাতে অকণমান আহি গৈছোঁ। কাৰণ ঘৰতনো অকলে অকলে কিমান সোমাই থাকিম, সেইকাৰণে আহি গৈছোঁ ইয়াতে চেঙাতে অলপ বহি আছোঁ, কাৰণ মাথা চাথা একদম মানে বিষাই আছে গাইছ বুজিছা না। কোনে বুজি নাপায় গাইছ মোৰ কথা চালা। আৰু গাইছ বৰ্তমান গাইছ মই এতিয়া গাইছ পিঁয়াজ জুখিব লাগে, কাৰণ পিঁয়াজ আছে 6 কেজি আৰু মানে দুটা ভাগ কৰিব লাগিব 3 কেজিকৈ। এতিয়া মই ভাগ কৰি দিওঁ, ভাগ কৰি পেলাই আপোনালোকক মই লগ পাই আছোঁ। আৰু এইখন হৈছে পথাৰখন, গোটেই পানী হৈছে গাড়ী ইয়াতে। আৰু ফাইনেলি গাইছ এতিয়া গাটো ধুই লওঁ, গাটো ধুই পিনে লগ পাই আছোঁ আপোনালোকক, কাৰণ বহুত গৰম গাইছ। গাটো ধুই লওঁ গাইছ। আৰু গাইছ এইটো হৈছে আমাৰ মানে চাৰিআলিটো, আৰু মই এতিয়া ৰখি আছোঁ ইয়াতে, এনেকৈ মই ৰখি আছোঁ। মই যাম এইটো ফালে, মানে মই খেতিত যাম গাইছ, মানে ভণ্টিহঁতৰ ঘৰত কিবা অলপ বস্তু অলপ মায়ে দি পঠাইছে, সেইখিনি মানে দিবলৈ ভণ্টিহঁতৰ ঘৰত যাম এতিয়া। গাড়ী আহিব মানে এইটো ফালৰ পৰা, মই ইফালে যাম পূৰা গাইছ। এনে গাইছ বেমাৰ, আৰু তাৰ লগতে আহিছোঁ এতিয়া মই ৰখি আছোঁ ইয়াতে, যাম আগফালে ৰখি আছোঁ গাইছ। এতিয়া গাড়ী আহিব মোৰ পিছফালেদি, মানে গাড়ী আহিব, আৰু এতিয়া মই যাম, মই এইটো ফালে যাম, গাড়ী ৰখি আছোঁ। এনে গাইছ বেমাৰ বৈদ্য দেখছা না গাইছ। আৰু গাইছ ফাইনেলি গাইছ আহি পালোঁ খেতি, তাত নুমিলোঁ, নুমি পেলাই এতিয়া মই এখন ব্ৰিজখন আৰু এইফালে গৈ আছোঁ। আৰু গাইছ বেছি টাইম নাই, আৰু এতিয়া মই গৈ পাম ভণ্টিহঁতৰ ঘৰ, আৰু মই বৰ্তমান মই গৈ আছোঁ ভণ্টিহঁতৰ ঘৰত। এয়া গাইছ মায়ে মানে কিবা অলপ দি পঠাইছে ভণ্টিহঁতৰ কাৰণে, তো মই দি আহোঁ। এইখন হৈছে ব্ৰিজখন। আৰু গাইছ খেতি কৰা ভণ্টিহঁতৰ ঘৰৰ পৰা মই আহি পালোঁ মই ঘৰ, কাৰণ বহুত বৰষুণ দিছিল, সেইবাবে মই মানে ভিডিঅ' কৰা একদম মানে মই পৰা নাই ভিডিঅ' কৰিব, কাৰণ বৰষুণ দিছে, মোবাইল চোবাইল জিকি গ'লে। আমাৰতো গাইছটো আৰু আইফোন নহয়, বেলেগতো তোমাৰ টাকা নাই গাইছ বুজিছা না, হা মোক দম দে সি, তাক মই গেং লৈ যাই আছোঁ তোক মই, ৰ অভদ্ৰ চালা। তেন্তে বাই বাই গাইছ, লগ পাম আপোনালোকৰ এটা নিউ ভিডিঅ'ত, তেতিয়াহ'লে বাই বাই। আৰু যোনে যোনে মোৰ মানে পেজটো বা মোৰ ইউটিউব চেনেলটো চাই আছে, সকলোৱে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব বা ফ'ল' কৰি থৈ দিব। বাই বাই।